তিনিদিনমান আগত মই নিজে আহি পেলাই ইয়াৰ পৰা মই আহ্বান কৰিছিলোঁ গভৰ্ণৰ মহোদয়, যিহেতু এতিয়া আমাৰ BTCৰ মানে শাসনকৰ্তা হিচাপে তেখেতে মানে নিজৰ হাতত লৈছে। এতিয়া এই অঞ্চলৰ সুখৰ কাৰণে দুখৰ কাৰণে ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰাৰ দায়িত্ব মুৰব্বী মানে গাৰ্জেন হিচাপে মুৰব্বী হিচাপে তেখেতে যিহেতু আছে, গতিকে গঙ্গিয়া নদীৰ আমাৰ কহনীয়া অকল ইয়াত নহয়, আমাৰ হিমালয়ৰ পৰা আপ টু চাপৰগ্ৰামলৈকে যিটো মোৰ সমষ্টিত যিটো গঙ্গিয়া নদীৰ কহনীয়া আছে, সেই কহনীয়াটো প্ৰতিৰোধ কৰিবৰ কাৰণে স্পেচিয়েল পেকেজ গভৰ্ণৰ ডাঙৰীয়াই এই অঞ্চলৰ কাৰণে ঘোষণা কৰিব লাগে মই আহ্বান কৰিছোঁ। আৰু ইতিমধ্যে যোৱাকালি আমাৰে ৰাজেশ প্ৰসাদ ডাঙৰীয়া, পৰহি ৰাজেশ প্ৰসাদ ডাঙৰীয়াই আমাৰ মানে গভৰ্ণৰৰ এডমিনিষ্ট্ৰেটৰ তেখেতে নিজে আহিলে, DC মহোদয় নিজে আহিলে, চাৰ্কেল অফিচাৰসকল আছিলে, ADC সকল আছিলে, আৰু তেখেতসকলেও ক'লে ৰাজেশ প্ৰসাদ ডাঙৰীয়া এডমিনিষ্ট্ৰেটৰ অফ গভৰ্ণৰ তেখেতেও আশ্বাস দিলে যে আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা কৰিব লাগে, যিখিনি আঁচনি দিয়াৰ ব্যৱস্থা কৰিব লাগে, মই নিজে ইয়াৰ কাৰণে সহায় কৰিবলৈ সাজু, আমি কাম কৰিম বুলি, ৰাইজক ৰক্ষা কৰিম বুলি তেখেতে আশ্বাস দিলে ৰাজহুৱাভাৱে। মই ধন্যবাদ দিছোঁ। আৰু সঁচাকৈ সেইখিনি আশ্বাসটো বাস্তৱত যাতে ৰূপায়ণ কৰে, ইয়াৰ কাৰণে ৰাজেশ প্ৰসাদ ডাঙৰীয়া আৰু গভৰ্ণৰ আমাৰ মহামান্য গভৰ্ণৰ ডাঙৰীয়া মই তেখেতসকলকো অনুৰোধ কৰিছোঁ, অসম চৰকাৰকো অনুৰোধ কৰিছোঁ। ঘৰ বাৰী একো নাই, ভূমিহীন হৈ গ'ল, গৃহহাৰা হৈ গ'ল। এই মানুহবিলাকৰ অৱস্থা দিনক দিনে বেছিকৈ বেয়া হৈ আছে। এতিয়া প্ৰথম পৰ্যায়ৰ যিটো বানপানী, ইয়াতে যদি ইমান ক্ষয়ক্ষতি হৈছে, আকৌ দ্বিতীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ বানপানী আহি আছে, তেতিয়া এই বানপানীটো যদি আহে, ওচৰৰ যিটো এতিয়া অসমমাটি আছে সেইটো যদি আকৌ মানে নদীত যায়, তেতিয়া নদীৰ গতিপথটো একেবাৰে কমপ্লিটলি মানে সলনি হৈ পেলাই দতমাৰ মাজেদি যাব। তেতিয়া কমেও মানে 100টামান গাঁও একেবাৰে বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব, হাহাকাৰ হ'ব ৰাইজে, হাজাৰ হাজাৰ ৰাইজে মানে ভূমিহীন হ'ব, গৃহহীন হ'ব, ছয় সম্পত্তি হেৰুৱাব লগা হ'ব। ইয়াৰ কাৰণে এইবিলাক সম্ভাৱ্য বিপদৰ পৰা, আহি থকা বিপদৰ পৰা ৰাইজক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি গঙ্গিয়া নদীৰ যিটো বেকাকৈ মানে অহা, সেইটো চিধাকৈ এটা মানে চেনেল কাটিং কৰি পেলাই নদীৰ গতিপথটো সলাই ৰাইজক বচাবৰ কাৰণে আজিৰ পৰা ইয়াত ফগলেণ্ড JCB লগাই আমি কামটো আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ পূজা পাঠটো হৈ গ'ল, অলপ পাছতে আমি আৰম্ভ কৰিম। মই ভাবোঁ যে গংগা মাতাৰ আশীৰ্বাদত, গংগা মাতাৰ কৃপাত আমাৰ এই অঞ্চলৰ ৰাইজে আজি আমাৰ চেনেল কাটিং কৰিবলৈ লোৱা এই কামৰ দ্বাৰা দি নদীৰ গতিপথো সলনি হৈ যাব, আৰু সেইটো দি চিধাকৈ যদি নদীয়ে বৈ যায়, তেতিয়া অঞ্চলৰ ৰাইজে নিশ্চয় ৰক্ষা পাব, ৰাইজক আমি ৰক্ষা কৰিব পাৰিম। এইখিনি আশাৰে আজি ভগৱানৰ ওচৰত আমি গংগা মাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হাজাৰ হাজাৰ ৰাইজে ইয়াত সহযোগ কৰিছে। আমাৰ এফেক্টেড ৰাইজে সদায় মানে এতিয়া তেখেতসকলে খাবলৈ মন নাযায়, শুবলৈ মন নাযায়, এতিয়া তেওঁলোকৰ নিজৰ চকুৰ আগতে ঘৰ বাৰী নদীত গ'ল, খুব মানে দুখ বেদনাৰ মাজতে ৰাইজে থাকিব লগা হৈছে। গতিকে ৰাইজক ৰক্ষা যাতে কৰে, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগে লগে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, তেখেতসকলক মই ৰাইজৰ হৈ, হাজাৰ হাজাৰ লাখ লাখ ৰাইজৰ হৈ মানে মই অনুৰোধ কৰিব খোজোঁ যে গঙ্গিয়া নদীৰ এই খহনীয়াৰ পৰিত্ৰাণ পাবৰ কাৰণে, প্ৰটেকশ্যনৰ ব্যৱস্থা ল'বৰ কাৰণে মই যিটো আঁচনি মোক কৰিম, সেই আঁচনিটো যাতে পুঁজি মোকলাই কৰি দিয়াৰ দ্বাৰা ৰাইজক সহায় কৰাত মোক যাতে সহায় কৰে, এইখিনিকে মই আহ্বান কৰিছোঁ।